পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো বহুত বেছি এক্সাইটিং হ'বলৈ গৈ আছে কাৰণ আজি আছে আমাৰ ভিডিঅ'ত হিৰক everyone this is me Hirok is back তো আমি মানে তিনিওটা একেলগে আজি 4 নম্বৰ মান 5টা মান ভিডিঅ' দিন পাছত লগ পালো নেকি yes 5 দিন মান পিছত আকৌ লগ হৈ আছো আৰু আজি ভিডিঅ'টো বহুত বেছি ধুনীয়াকৈ বনাই আছো আৰু এতিয়া গৈ আছো আমি নুনমাটি আৰু নুনমাটিৰ আমি এটা প্ৰজেক্ট দেখাবলৈ লৈ যাম আৰু আজি বহুত বেছি কাম আছে মানে কবাত নহয় কবাত আজি ঘূৰি থাকিবই লাগিব আৰু কিবা এটা বিশেষ বস্তু হোৱা কথা আছে হয় না নাই ক'ব নোৱাৰো যদি হয় দেখা পাব ভিডিঅ'ত মানে আমাৰ ৰুমত পৰা ওচৰত মানে ক'ত মানে ডাষ্টবিনে নাই ডাঙৰ তো গাড়ীত আমি লৈ আহিছোঁ উপায় নাই মানে এইখিনি ড্ৰাইখিনি হা মানে এইটো খুলি দি ড্ৰাইখিনি আৰু গাড়ীখন দেখিছোঁ ন বহুত বেছি লেতেৰা হৈ আছে তো এইখনো আজি ধুব লাগিব এই খুলি দিয়ে আৰু এইটোত অকল বটল আৰু সেই আছে বটল আৰু কাৰ্টুন আছে এইখিনি পেলাই দিওঁ লেঠা এটা শেষ দে বহুত ডাঙৰ লেঠা এইটো হা হাতখন অলপ ধুই লওঁ আৰু আহি পালোঁ আমি আমাৰ ছাইটটো মানে নুনমাটিৰ প্ৰজেক্টটো মোৰ আপুনি যদি কিংকৰ চৌধুৰী মোৰ ইনষ্টাগ্ৰামত যায় তেতিয়াহ'লে তাতে ৰিল এটা বনাইছোঁ মই এই ছাইটটোৰ বহুত ধুনীয়া লাগিছে মই লগালে লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম এইটো চাব বাকী আমাৰ এই গোটেই প্ৰজেক্টটো আমাৰ হিৰকে ডিজাইন কৰি আছে গোটেইখিনি দেখাই আছোঁ আৰু বাকী এইটো পালে প্ৰজেক্টটো বহুত ধুনীয়া এৰিয়াত আছে এইফালে এইটো ঘৰটো বহুত ধুনীয়াকৈ এটা ঘৰ বহুত ধুনীয়া এটা কাম চলি আছে এইখিনি দেখাই আছোঁ ৰ'ব তো আপোনালোকে লাষ্ট ৰিলটোত যদি দেখিছে এইখিনি গমে পাইছে আমাৰ কিটচেনটো মানে জাষ্ট মেটেৰিয়েল পেলাইছিলোঁ বাট এতিয়া আমাৰ ষ্ট্ৰাকচাৰ খাৰা হৈ গৈছে বাকী এইফালে আছে আমাৰ গণেশ দা আমাৰ লাইটৰ কামখিনি কৰিছে গণেশ দা কেনেকুৱা লাগিছে কামটো কৰি এইটো কি কৰি থৈছে ইয়াতে এইটোতো এতিয়া টেম্পোৰাৰী ৰাখিহে থৈ দিছোঁ কিহৰ কাৰণে ৰাখিছে এইটো প্ৰফাইলৰ এইটো মানে ইয়াতে তলত হওক তাত হওক প্ৰফাইল লাইট লাগিব তাৰে কাৰণে আৰু ৰিলটোত আপোনালোকে আৰু এটা বস্তু দেখা পাইছিলে সুধি আছিলে এইটো বস্তু কি হয় এইটো এটা প্ৰফাইল হয় গণেশ দা বহুতে সুধি আছে কি জানেনে ইয়াৰে প্ৰফাইলৰ আমি এডাপ্টাৰটো ক'ত থৈছোঁ ইয়াৰে প্ৰফাইলৰ এডাপ্টাৰ আমি ইয়াত ৰাখিছোঁ ইয়াতে মানে আমাৰ বৰ্ডত ৰখা গৈছে এইটো এই বৰ্ডটোত চিল হ'ব তো আপোনালোকে মানে যদি এনেকুৱা ধৰণৰ কিবা লগাব বিচাৰি আছে তেতিয়াহ'লে এডাপ্টাৰবিলাক ইয়াতে ৰাখিব পৰা অপশ্যন আছে আৰু বাকী গণেশ দাৰ ফোন নাম্বাৰটো দি দিম যদি কাৰোবাৰ গুৱাহাটীত ইলেক্ট্ৰিকেলৰ কাম আছে কৰিব লগা আছে গুৱাহাটীত ফুল ছাৰ্ভিচ আছে এভেইলেবল বহুতকেইটা মানুহ আছে তো ধুনীয়াকৈ কৰি দিয়ে আৰু আমাৰ যিখিনি প্ৰজেক্ট বৰ্তমান চলি আছে গোটেইকেইটা গণেশ দাৰ পৰা কৰি আছোঁ আমি যিমানখিনি পাৰোঁ তো বাকী এনেকুৱাই আৰু লাইটিঙৰ কামবিলাক হয় বাকী এইটো চাওক এইটো হৈছে প্ৰফাইল লাইট আৰু আমি এইটো ৱালত কাটিং আছে হা এইটো ৱালত আছে এইটো ৱালে মানে চাদ হয় এইটো কাটি কিনে ইয়াতে গ্ৰুপ কৰি কিনে লাইটটো কৰোৱা আছে আৰু বাকী ৰুমৰ চিলিংবিলাক এনেকুৱাকৈ এই কাৰ্ভ চেপ এটা দি দিছোঁ ইয়াতে ধুনীয়াকৈ নুনমাটিৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ বামুণী মৈদামৰ ফালে এইটো কোনটো ৰাস্তাদি সোমাই আহিছোঁ নিজেও গম পোৱা নাই জাষ্ট লোকেশ্যন চাই মানে আমি আহি আছোঁ মানে হিৰকে কৈছে আৰু যে এইটো দি ওলাব পাৰি বুলি ওচৰতে সোনকালে পাৰিম ন হিৰক ওলাব পাৰি মই সদায় এইটো ৰাস্তাৰে আহোঁ এইটো চাইডত ঠিক আছে আমি গৈ আছোঁ আৰু আহি পালোঁ নুনমাটি যিটো আমাৰ এইটো প্ৰজেক্ট আছে গুৱাহাটী ক্লাবৰ প্ৰজেক্ট আছে লাষ্ট ভিডিঅ'ত আপোনালোকে দেখাই পাইছিলে আজি মানে কি হৈ গ'ল এই পাৰ্টিশ্যনখন আমাৰ অলপ ইছ্যু হৈ আছিলে কি পাৰ্টিশ্যনখন ইয়াতে যিখন চোফা আহিব এইখন অকণমান লং হ'ব মানে প্ৰথমতে যিখন চিলেক্ট কৰিছে তাতকৈ এইবাৰ অলপমান দীঘল চিলেক্ট কৰিছে তো আমি এইখন অকণমান এনেকুৱাকৈ বঢ়াই দিম বাকী হিৰকে কি ডিজাইন কৰি দিম বুলি ভাবিছে এইটো আমি ষ্ট্ৰেইট এনেকৈ বাৰ্ছ দি দিম ইয়াতে আমি প্লাই বাৰ আৰু 18 ইঞ্চি বঢ়াই দিম এইখন আমি এইখন এনেকুৱাকৈ বঢ়াই আনিম বাকী মন্দিৰ অলমষ্ট ৰেডি হৈ গৈছে গ্ৰুপিংবিলাকো হৈ গৈছে এইখিনি কাম বাকী আছে আৰু বেছি কাম নাই আৰু মইতো কৈছোঁ আপোনাক জানুৱাৰী 15 তাৰিখৰ আগত এইটো ডেলিভাৰী দিব ট্ৰাই কৰিম তো এইখিনি ডেলিভাৰী দিব আমি 100% ট্ৰাই কৰিম এইটো 15 তাৰিখৰ আগত যেনেকৈ নহওক এইটো কাম হৈ যাব লাগে তাকে আৰু হৈ গ'ল বাকী এইখন পাৰ্টিশ্যনখন ডিজাইনটো কেনেকুৱা লাগিছে চাব এবাৰ তো আমি ইয়াতে ছাইটত আহিছিলোঁ আৰু দাদা আৰু বাইদেউজনে বহুত ধুনীয়া ৰেছপঞ্চ এটা কৰিছে কি আমাৰ ৰেছপঞ্চটো বহুত ভাল বুলি কৈছে আৰু আমাক এপ্ৰিচিয়েট কৰিছে কামখিনিৰ কাৰণে যে বহুত সৰু ল'ৰা বহুত কামখিনি কাম কৰিছে ভাল আৰু এনেকুৱা আমি ক্লাইণ্ট পালে আমি বহুত বেছি ভাল পাওঁ আৰু বাকী 2 নম্বৰ কথা মোৰে আৰু এজন মানে চিনাকি মানুহে এটা মানে মোক কথা কৈছিলে সিটো ৰঙৰ মিস্ত্ৰী তো মই গাইজ এটা কথা কৈছোঁ আই এম নট অনলি ৰঙৰ মিস্ত্ৰী আই এম অলছ' প্লাই মিস্ত্ৰী ইলেক্ট্ৰিচিয়ান আই এম অলছ' চিলিং মিস্ত্ৰী কাৰণ আমি চবখিনি কামে লওঁ চবখিনি কামে কৰোঁ টাইলছৰ মিস্ত্ৰী পৰ্যন্ত আমি হয় তো একচেপ্ট কৰোঁ মই আমি মিস্ত্ৰী হয় আৰু সেই মিস্ত্ৰী আপোনালোকে হৈ কিনে মই ভাল লাগিছে কাৰণ সেই মিস্ত্ৰীৰ মই বহুতখিনি কাম কৰিব তো আহিলোঁ বামুণী মৈদামৰ ছাইডটোৰ পৰা আৰু এতিয়া গৈ আছোঁ ক'ত আমি ফাৰ্ষ্ট গেম ভিলেজ তাৰপিছত লখৰা আছে ভিজিট তাৰপিছত যাম আমি ৰুমত তাৰপিছত ৰিটাৰ্ণ আমি নুনমাটি আহিব লাগিব বিকজ এতিয়া এটা নতুন ছাইট ভিজিট আছে তাৰপিছত আমি যাব লাগিব ৰৌমাৰী শুৱালকুছি ৰৌমাৰী পছৰীয়া যদি টাইম হয় এবাৰ সোমাই মানে অলপ মাল নিব লগা আছে আচ্ছা ঠিক আছে অলপ মাল নিব লগা আছে দিব লগা আছে
আৰু এইকেইদিন পূৰা ৰেষ্টলেছ লাইফ হৈ গৈছে আমাৰ মানে আৰু এসপ্তাহমান চাগে আমি এনেকুৱাকৈ দৌৰি থাকিব লাগিব তাৰপিছত অলপ লাইনত পৰিব বস্তুবিলাক আৰু কি হয় মই আপোনাক এটা কথা কওঁ যেতিয়া যিকোনো প্ৰজেক্ট এটা ফিনিচিং মানে শেষৰখিনি টাইম আহে তেতিয়া আমাৰ কষ্ট বহুত হয় কাৰণ তেতিয়া বহুত সৰু সৰু বস্তুৰ প্ৰয়োজন হৈ যায় ক'ৰবাত খিলিটোৱে হওক ক'ৰবাত লুবাৰ্ছ হওক ক'ৰবাত ৱালপেপাৰ হওক এতিয়া বেছি কষ্ট হয় লাষ্টখিনি টাইমত মানে প্ৰজেক্ট এটা লাষ্ট টাইমখিনিত তো তাকে আৰু বাকী এইখিনি আমি এতিয়া আকৌ এই VIP হৈ আমি এতিয়া গৈ আছোঁ গেম ভিলেজ তো আহি পালোঁ গেম ভিলেজ আৰু এতিয়া যাওঁ ইয়াতে দুখন কেটলগ দিব লগা আছে কেটলগখিনি দি দিওঁ আৰু আপোনালোকেতো জানে আমাৰ গাড়ীৰ পিছফালে কেটলগ ফুল হৈ থাকে কেটলগখিনি ওলাই লৈ কোনখন কেটলগ দিবি গাটানি না দুৰিয়ান ঠিক আছে দুখন কেটলগ লৈ আমি যাই ওপৰত যে ফ্ল'ৰ কিমান আছে 5th ফ্ল'ৰ নেকি 5th ফ্ল'ৰ ঠিক আছে তো আহি পালোঁ ছাইডটো ব'লা হিৰক ভিতৰত যাওঁ আৰু বাকী ইয়াতে কি কি কাম আছে এইটো দেখাই দিওঁ সৰু এইটো এটা 2 BHK ফ্লেট হয় আৰু ইয়াতে আমি ষ্টাৰ্ট কৰিছোঁ কিটচেনৰ পৰা আমাৰ কিটচেনৰ তলৰ ছেকশ্যনখিনি অলৰেডি হৈ গৈছে বাকী ওপৰৰ ছেকশ্যনখিনি আছে বাকী আৰু বাকী ইয়াতে ৱাৰ্ড্ৰপ হ'ব বেড হ'ব এইফালে ফাৰ্নিচাৰ্ছ কিছুমান হ'ব এইফালে এইটো এটা ৰুম আছে এইফালেও এটা ৰুম আছে এইফালে এনেকুৱা ধৰণে কামবিলাক চলি আছে লাহে লাহে এইখিনি আমি ধুনীয়াকৈ লাহে লাহে কৰি যাম তো কিষাণো আৰু মই আহিলোঁ লিফ্টত চালা মৰাক লৈ ইমান ভয় কি ভাই হিৰক তুমি যে চিৰিৰে দৌৰি দৌৰি আহিলা যে এই লিফ্টটো বহুত খাতৰনাক লিফ্ট হয় মই এইটো চাইডত যেতিয়া আহোঁ অকলে আহিলে মই খোজকাঢ়ি ওপৰলৈ যাওঁ এইটো ইউজে নকৰোঁ তথাপিও ইমান ভয় এইটো মৰিব লাগিব চাই তুমি এনেই মৰিম এনেকৈ মৰিব মন নাই লিফ্টত কোনোবা মানুহ বডিও বিচাৰি নাপালে বুজি পাবা টেনশ্যন নাই লগুণডাল লনাই লগুনে লোৱা নাই ন বিয়া নাপাতাৰ কথা ক'লা তুমিয়ে জানিবা নেক্সট আহি পালোঁ আমি নুনমাটিৰে আৰু এটা ছাইটত এইফালে আমাৰ বিশাল আছে সিয়ে উঠাইছে প্ৰজেক্টটো এতিয়া আমি ছাইট ভিজিটটো কৰিলোঁ এইফালে বিশাল আহিছে বিশাল কেনেকুৱা কিয় আহিলা গুৱাহাটী তুমি ছাইটটো ভিজিট কৰিবলৈ আৰু আজি অকলে নাই আহা তুমিও আহিছা লগত এইটো হয় বাৰু তো বিশাল আজি ফাৰ্ষ্ট গুৱাহাটী মানে মোৰ লগত আহিছে ছাইট ভিজিটত বাকী ইফালে কৃষাণো আৰু হিৰক মেজাৰমেণ্টছখিনি কৰি আছে আৰু ইয়াৰ পিছতে আমি মানে যদি তেতিয়া 3D কৰিব লাগে আমি ইঞ্চি হিচাপত আমি মেজাৰমেণ্ট ল'ব লাগে ধৰক এতিয়া আমি এইটো ফুটত লোৱা নাই এইটো ধৰক আহিছে এইটো অলমষ্ট আমি এইটো মেজাৰমেণ্টটো কৰিম ধৰক এইটো কিমান হৈছে 183 আৰু হিৰকে এনেকুৱা ধৰণে মেজাৰমেণ্টছখিনি লৈ আছে তাৰপিছত ই কম্পিউটাৰত বহাব এপছত বহাব তাৰপিছত এইটোৰ পৰা আমি 3D এটা ক্ৰিয়েট কৰিব পাৰিম আৰু এই ছাইট ভিজিটটো হোৱাৰ পিছতে আপোনালোকে আমি যাম এতিয়া লখৰাত যিটো এটা ছাইট ভিজিট আছে আপোনালোকে গমেই পাইছে আৰু তাৰপিছত যাব আছে শুৱালকুছি আৰু হয়তো আজি 8টামান বাজি যাব ভিডিঅ'টো বহুত দীঘল হ'ব গৈ আছে চাই থাকিম আৰু আহি পালোঁ অলমষ্ট এইফালে আমি চাইনিক ল'ব চাইনিও মানে যিহেতু ইণ্টেৰিয়াৰ ডিজাইন কৰিছে আপোনালোকে গমেই পাই আছে তাইও আমাক হেল্প কৰি আছে আৰু তাইক এতিয়া লৈ যাম আমি যাম এতিয়া শুৱালকুছি ৰৌমাৰী ভিডিঅ'টো আজি বহুত বেছি দীঘল হৈছে চাই থকাৰ কাৰণে বহুত বেছি ধন্যবাদ আপোনালোকক আৰু বেছি দিন টাইম নাই আৰু 2 ঘণ্টামান হয়তো আজিৰ কামখিনি খতম হ'ব তো এইফালে আমাৰ চাইনিও আহি পেলাই চাইনি ভিডিঅ' চক খাই দিছে মই মানে পাহৰি গৈছিলোঁ যে তুমি ইউটিউবাৰ হৈছা আজিকালি আৰু চাইনিও এতিয়া বৰ্তমান ইনফ্লুৱেঞ্চাৰৰ পৰা ইণ্টেৰিয়াৰ ডিজাইনাৰ হৈ গ'ল তো মই ডিজাইনাৰৰ পৰা ইউটিউবাৰ হৈ গ'লো এক্সচেঞ্জ কৰিছোঁ আমি মানে প্ৰফেশ্যনটো তো আমি গৈ আছোঁ এতিয়া ৰৌমাৰী তো তাহাঁতৰ লোকেশ্যনটো ৰৌমাৰী হয় আৰু আমি অলমষ্ট ধৰক 40 মিনিটছৰ ভিতৰত আমি গৈ পাম আৰু তো এতিয়া আমি আহি পালোঁ দদৰা আৰু অলপ পিছত আমি ছাইটটো পায়ে যাম বাকী চাইনি ফাৰ্ষ্ট টাইম আহিছোঁ নে ছাইটটোত মই এইটো ছাইটত ফাৰ্ষ্ট টাইম আহিছোঁ দদৰা ছাইটত আহিছোঁ এইটো মালিক মানে আমাৰ ছাইটৰ ক্লায়েণ্ট আৰু বাকী এনে ফ্ৰেণ্ডো হয় বাট ক্লায়েণ্ট হয় আৰু ক্লায়েণ্ট হয় না এতিয়া ক্লায়েণ্ট এনে ফ্ৰেণ্ড হয় বাকী গৈ আছোঁ আমি আৰু অলপ পিছত ছাইটটো দেখা পাব আপোনালোকে তো গাইজ ছাইটটো আহি পালোঁ আপোনালোকেতো ৰিলত দেখাই পাইছে মই এইটো ছাইট দেখুওৱা ইয়াতে কিবা কাৰ্টেন্সৰ অলপমান ইছ্যু আছে তো এইখিনি মই বুজি ল'লোঁ ক্লায়েণ্টে কি বিচাৰি আছে বাকী ৰাতি হৈ গ'ল আজি আৰু বেছি ভিডিঅ'টো দীঘল নকৰোঁ ইয়াৰ পৰা এইটো ভিডিঅ' ইয়াতে কৰিলোঁ বাকী যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নকৰোঁ টাটা বাই বাই